নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিলৰ দাবীত সুপ্ৰিম কোৰ্ট পালেগৈ অসমৰ একাংশ শিক্ষাৰ্থী। সুপ্ৰিম কোৰ্টত পৰীক্ষা বাতিলৰ দাবীত এইবাৰ আবেদন কৰিছে অসমৰ ছাত্ৰ ছাত্ৰীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছোঁ যে এইবাৰ পৰীক্ষা বাতিলৰ দাবীত সুপ্ৰিম কোৰ্ট পালেগৈ অসমৰ শিক্ষাৰ্থী। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে অসমৰ শিক্ষাৰ্থীয়ে। পৰীক্ষা বাতিলৰ দাবীত এইবাৰ আবেদন কৰিছে অসমৰ একাংশ শিক্ষাৰ্থীয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ যিহেতু এতিয়া অব্যাহত আছে অনিশ্চয়তা, তাৰ মাজতে সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে অসমৰ একাংশ শিক্ষাৰ্থী আৰু উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৰাজ্যৰ বহু শিক্ষাৰ্থীয়ে। অসমৰ পৰীক্ষা সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ'ব। এই সন্দৰ্ভত শুনানি হ'ব অহা বৃহস্পতিবাৰে। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ দীৰ্ঘদিন ধৰি অনিশ্চয়তা চলি আছিল। অনিশ্চয়তাৰ মাজতে ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। পৰীক্ষা বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰী। ইতিমধ্যে অসমত পৰীক্ষা বাতিলৰ দাবীত দীৰ্ঘদিন ধৰি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি ৰাখিছিল। টুইটাৰ যোগে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেওঁলোকে লতাশিলতো প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশেষত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত হ'বই বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে। তেওঁলোকৰ মতে পৰীক্ষা বাতিল কৰিব লাগে। পৰীক্ষা বাতিলৰ দাবীত তেওঁলোকে এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আৰু ইতিমধ্যে যি আবেদন, সেই আবেদন আমাৰ হাতত আছে। আমি যদি সম্ভৱ হয় আবেদন পত্ৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। ৰাজ্যৰ 4গৰাকীকৈ শিক্ষাৰ্থীৰ স্বাক্ষৰ সম্বলিত এখন আবেদন পত্ৰ দাখিল কৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ত, আৰু য'ত কোৱা হৈছে যে পৰীক্ষা বাতিল কৰিব লাগে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল কৰিব লাগে বুলি দাবী জনাইছে ৰাজ্যৰ শিক্ষাৰ্থীসকলে। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা পিছুৱা হৈছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে দাবী কৰিছিল যে পৰীক্ষা বাতিল কৰিব লাগে। ইতিমধ্যে একাংশ ছাত্ৰ ছাত্ৰীয়ে স্বাক্ষৰ সংগ্ৰহ কৰিছিল। প্ৰায় 50,000 ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে স্বাক্ষৰ দিছিল, য'ত তেওঁলোকে পৰীক্ষা বাতিলৰ সমৰ্থনত আছিল। আৰু যথেষ্ট সংখ্যক কেইবা লাখো ছাত্ৰ ছাত্ৰীয়ে টুইটাৰৰ জৰিয়তে ৰাজ্যৰ শিক্ষা বিভাগক দাবী জনাইছিল পৰীক্ষা বাতিলৰ বাবে। কিন্তু তাৰ পাছতো শিক্ষামন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে। আৰু 4গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে আবেদন দাখিল কৰিছে আৰু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত পৰীক্ষা সন্দৰ্ভত শুনানি হ'ব। আৰু এতিয়াও ছাত্ৰ ছাত্ৰীসকলে আশা কৰিছে যে পৰীক্ষা বাতিল হ'ব। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ যি চৰ্চা চলি আছিল, তাৰ মাজতে এই আবেদন দাখিল কৰা বিষয়টোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে। আৰু এই মুহূৰ্তত আমাৰ হাতত এগৰাকী ছাত্ৰীৰ মন্তব্য আছে। এই পৰীক্ষা সন্দৰ্ভত সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে বিশেষ মন্তব্য আগবঢ়াইছে। আমি ছাত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। নমস্কাৰ, মোৰ নাম মৃগাশ্ৰী বৰুৱা আৰু মই HS ছেকেণ্ড ইয়াৰৰ এগৰাকী ছাত্ৰী। অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আজি এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সেয়া হ'ল যোনখন পেটিশ্যন ফাইল কৰা হৈছিল সুপ্ৰিম কোৰ্টৰ এডভোকেট অভিষেক চৌধুৰী ছাৰে, যোনখন ইণ্টাৰভেনশ্যন এপ্লিকেশ্যন ফাইল কৰা হৈছিল, সেইখনৰ হিয়াৰিং ডেটৰ নটিফিকেশ্যন আজি আমি পালোঁ। আৰু সেয়া হ'ল আপকামিং 17 জুন 2021। আৰু আমি আশা কৰিছোঁ যাতে অনাৰেবল সুপ্ৰিম কোৰ্টে যিয়ে ডিচিজন দিয়ক সেইটো যাতে ষ্টুডেণ্টছৰ ছেফটি আৰু ব্ৰাইট ফিউচাৰৰ কাৰণে যাতে হওক। লগতে আমি 2টা চিগনেচাৰ কেম্পেইন ষ্টাৰ্ট কৰা হৈছিলে ষ্টুডেণ্টছৰ কাৰণে। এটা চিগনেচাৰ কেম্পেইনত more than thousands and thousands of signatures উঠিছে by both parents and the students। আন এখন চিগনেচাৰ কেম্পেইন যিটো ষ্টাৰ্ট হৈছিল সেইটো ৰেছপেক্টেড চিফ জাষ্টিচ অফ ইণ্ডিয়ালৈ চেণ্ড কৰা হৈছিল এজ এন এভিডেঞ্চ। সেয়াও নিয়েৰলি 10,000 চিগনেচাৰ্ছ কালেক্ট কৰা হৈছিল। তাৰ উপৰিও এই কেছটোক ছাপৰ্ট কৰিবলৈ অসমৰ পৰা 4জন উইটনেছ পঠোৱা হৈছে, who will be representing our views and opinions from Assam। আৰু আমি আশা কৰিছোঁ যাতে যি হওক আমাৰ সকলোৰে ভালৰ কাৰণে যাতে হওক। আজি আমি ষ্টুডেণ্টছবিলাকে এইটো কাৰণে অনাৰেবল সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব লগা হ'ল, কাৰণ আমি সৰুৰ পৰা শিকি আহিছোঁ ৰাইট টু ইকুৱেলিটি এণ্ড ৰাইট টু এডুকেশ্যন। তেনেস্থলত গভৰ্ণমেণ্ট পলিচিজৰ কাৰণে আমি ফিল কৰোঁ যে আমাৰ ই ৰাইট টু ইকুৱেলিটি এণ্ড ৰাইট টু এডুকেশ্যন ডিপ্ৰাইভ হৈছে। আৰু সেই ডিপ্ৰাইভেশ্যনৰ পৰা মুক্ত পাবলৈ, এই ফ্ৰাষ্ট্ৰেশ্যন আৰু এনজাইটিৰ পৰা মুক্ত পাবলৈ আমি অনাৰেবল সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিছোঁ। আৰু আমি আশা কৰোঁ যাতে সকলো ভালৰ কাৰণে এইটো ডিচিজন ওলাওক। পৰীক্ষা সন্দৰ্ভত এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰী। পৰীক্ষা বাতিলৰ দাবীত এইবাৰ আবেদন কৰিছে শিক্ষাৰ্থী আৰু অসমৰ ছাত্ৰ ছাত্ৰীয়ে দাবী জনাইছে যে পৰীক্ষা বাতিল কৰিব লাগে। ইতিমধ্যে আবেদন দাখিল কৰিছে সুপ্ৰিম কোৰ্টত।
অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ অনিশ্চয়তা অব্যাহত আছে দীৰ্ঘদিন ধৰি পৰীক্ষা সন্দৰ্ভত অনিশ্চয়তা অব্যাহত আছে আৰু উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি পৰীক্ষা বাতিলৰ দাবী জনাইছে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ পৰীক্ষা সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ'ব আৰু শুনানিক পাছতে স্পষ্ট হ'ব যে পৰীক্ষা সন্দৰ্ভত কি নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ দীৰ্ঘদিনীয়া অনিশ্চয়তা চলি আছিল অনিশ্চয়তাৰ মাজতে এইবাৰ সুপ্ৰিম কোৰ্টত আবেদন দাখিল কৰিছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকৰ মতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰিব লাগে আৰু দীৰ্ঘদিন ধৰি পৰীক্ষা বাতিলৰ দাবী জনাই ৰাখিছিল ৰাজ্যৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে